নমস্কাৰ দৰ্শকবৃন্দ, গোসাঁই থাপনাৰ ওচৰত সেৱা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মহিলাৰ দল। মহিলাসকলেও ঘৰে ঘৰে আহি হৰি নাম ধৰে, ভাস্কৰ নগৰ হয়। সকলোকে ফাকুৱাৰ শুভেচ্ছা জনালোঁ। আজি এই ভিডিঅ'টোত মই গুৱাহাটীৰ ভাস্কৰ নগৰবাসীয়ে কেনেদৰে ফাকুৱা উদযাপন কৰিছে তাকেই ইয়াত দেখুৱাম। এয়া হ'ল ভাস্কৰ নগৰ পুৰুষ দল। গোসাঁই থাপনা আমাৰ ঘৰলৈ অনা হৈছিল। এয়া তাৰে দৃশ্য মই দেখুৱালোঁ। ফাকুৱাৰ উৎসৱত এনেদৰে গোসাঁই থাপনা প্ৰত্যেকৰ ঘৰলৈকে অনা হয়। আমাৰ ঘৰলৈও আনিছিল। গোটেই পৰিয়ালটোৱে গোসাঁই থাপনাৰ ওচৰত আমি সেৱা লৈছিলোঁ। সঁচাকৈ ভাল লাগে সময়খিনি। আপোনালোকৰ নিশ্চয় এনে অভিজ্ঞতা হৈছে। এয়া সেৱা কৰাৰ পিছত নিৰ্বালি আশা কৰোঁ ভগৱানৰ আমাৰ ওপৰত সদায় আশীৰ্বাদ থাকিব। এনেদৰে ঘৰে ঘৰে গৈ গোসাঁই থাপনা ফুৰোৱা হয়। ৰাইজে আশীৰ্বাদ লয়। এয়া এক অসমীয়া সমাজৰ পৰম্পৰা। এই পৰম্পৰা গুৱাহাটীতো প্ৰচলিত হৈ আছে। গুৱাহাটীবাসী ৰাইজে এই পৰম্পৰাসমূহ মানি চলে। আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও মানি থাকিব। আপুনি গুৱাহাটীৰ চুকে কোণে এনে দৃশ্য দেখিবলৈ পাব। এয়াই আমি অসমীয়া সমাজৰ পৰিচয়। সকলোকে ফাকুৱাৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।